हेलो एवरीवन সকলোকে স্বাগতম জনাইছো মোৰ নতুন ব্লগছ চেনেললৈ সো চেনেলটোক সকলোৱে সাপোৰ্ট কৰিব আৰু আজি আমি গৈছো পথাৰলৈ ধান আনিবলৈ গতিকে ভিডিওটো অলপ ইন্টাৰেষ্টিং হ'ব পথাৰত অলপ এনজয় কৰিম আৰু লগৰ কেইজনমান আছে লগত ভাইটিহতে আছে লগৰো আছে দুটামান গতিকে আমি পথাৰত যাম অলপ এনজয় কৰিম ধান লৈ আহিম গতিকে ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু লগতে চেনেলটো যদি নতুন তেন্তে সাবস্ক্ৰাইব কৰি ল'ব আৰু চেনেলটো নতুন গতিকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেদৰে অলপ ইন্টাৰেষ্টিং ব্লগসমূহ আপোনালোকে লাইফষ্টাইল ব্লগসমূহ চাব পাব মোৰ চেনেলটোৰ জৰিয়তে আৰু বলক পথাৰলৈ যাওঁ আপোনালোকক দেখুৱাম পথাৰৰ কিছুমান সুন্দৰ দৃশ্য এতিয়া লগত আছে ভাইটি আছে আৰু আমি গৈ আছো পথাৰত এয়া পথাৰৰ কিছুমান দৃশ্য আপোনালোকে দেখিছে হৌ আপোনালোকে খুঁটা দেখি পাইছে হেৰখত আমাৰ পথাৰ গতিকে আমি তালৈকে যাম আৰু আমাৰ তাৰ পৰা কমেও আধা কিলোমিটাৰ মান দূৰ হ'ব তাৰ পৰা আমি ধান লৈ আহিম A few moments later. বন্ধুসকল আমি বৰ্তমান আহি পাইছো পথাৰত আৰু এতিয়া পথাৰত বৰ্তমান এয়া চক মায়ে ধান কাটি আছে এফালে ভাইটি বহি আছে আৰু আমি এতিয়া পথাৰৰ পৰা ধান লৈ যাম ঘৰলৈ গতিকে ইয়াৰ পৰা কম দূৰত্ব আপোনালোকৰ আধা কিলোমিটাৰ মান হ'ব গতিকে অলপ কষ্ট আছে কাৰণ অলপ দূৰো আছে আৰু ৰ'দটো অলপ পৰিছে গতিকে আপোনালোকক কিছুমান পথাৰৰ সুন্দৰ দৃশ্য মই দেখুৱাব বিচাৰো গতিকে অলপ চিনেমেটিক শ্বট চাই লওকচোন পথাৰত কেনেদৰে ধুনীয়া ধাননি পথাৰখন আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে গতিকে আৰু কিছুমান শ্বট আপোনালোকক দেখুৱাম গতিকে ভিডিওটো চাওক অলপ এয়া মা ধান বান্ধি আছে আৰু ভাইটিয়ে ধান জমা কৰিছে আৰু এতিয়া ধান বন্ধা হ'লে আমি পথাৰৰ পৰা ধান লৈ যাম ঘৰলৈকে আমি গৈ আছো এতিয়া ধান লৈ এয়া লগত আছে আমাৰ নয়ন ব্ৰ আৰু অনুপম ব্ৰ আমি ধান লৈ গৈ আছো ঘৰলৈ আৰু অলপ কষ্ট হৈছে ৰ'দটো পৰিছে গৰমো লাগিছে পানী পিয়াও লাগি আছে গতিকে ঘৰলৈ গৈ পানী খাব লাগিব A few moments later. আহি পালোঁ ঘৰ আৰু এতিয়া তামাম গৰম লাগি আছে পানী পিয়াও লাগিছে পানী খাব লাগিব আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আকৌ পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ আগন্তুক ভিডিঅ'সমূহ আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব আজিলৈ ইমানেই আকৌ এবাৰ পুনৰ এটি নতুন ভিডিঅ'ত নতুন টপিক লৈ আপোনালোকক লগ পাম